সেইখিনি সময়ত ডিউটিত আছিলোঁ। হঠাৎ বাইদেউ এগৰাকীয়ে আহি কিনে ক'লে জুবিন গাৰ্গ আৰু নাই। একদম মানে আচৰিত, কোনেও কাৰো মুখৰ পৰা এটা শব্দ ওলা নাই। ইমানকেইজন মানুহ আছোঁ আমি, কাৰো মুখৰ পৰা এটা শব্দ ওলা নাই। সকলোৱে বাইদেউৰ পিনে একদম থৰ লাগি চাইছোঁ আৰু চাইছোঁ। তাৰপিছত 1 মিনিটমান সময় কোনেও একো কোৱা নাই, বিশ্বাস কৰক। তাৰপিছত হঠাৎ মানে এনেকুৱা লাগি গ'ল, মানে চব যেন কিবা এটা কি হ'ল, মানে কি শুনিলোঁ এনেকুৱা টাইপ লাগিল। তাৰপিছত কোনোবাই ক'লে নহয়, হ'বই নোৱাৰে। কোনোবাই ক'লে ফেক নিউজ কেনেকৈ ওলাব পাৰে? জুবিন গাৰ্গৰ বিষয়ে ইমান এনেকৈ কোনেওতো ক'ব নোৱাৰে, কাৰো সাহস নাই এনেকৈ ক'বলৈ। কি সঁচানে? মোবাইল বিচৰাত লাগি গৈছোঁ, কাৰণ আমাৰ হাতত মোবাইলবোৰ নাথাকে তো কামৰ সময়ত। মোবাইল মানে নিউজ চাবৰ কাৰণে মোবাইল বিচাৰিছোঁ, গোটেই মানে পিছত মোবাইল চালোঁ, যে সঁচা, নিউজটো সঁচা। ইছৰাম, মানে কি বুলি ক'ম, মানে এনেকুৱা সেইখিনি সময়ত এনেকুৱা হৈ গৈছে, কোনেও কান্দিবও নোৱাৰা হৈ গৈছে, এনেকুৱা টাইপ হৈ গৈছে। মানে এনেকুৱা হৈছে যেন বৰফৰ দৰে গোট খাই গৈছে চকুৰ পানী চানী চব। মানে কি শুনিলোঁ, নিজৰ কাণক বিশ্বাস কৰিব পৰা নাই। কি হ'ব, গোটেই অসমৰ পৰা কি হেৰাই গ'ল, কি হেৰুৱালোঁ, এনেকুৱা টাইপ লাগি গৈছে। মানে আচৰিত ধৰণে বেয়া লাগিছে, বহুত বেছি দুখ লাগিছে। কেতিয়াও নভবা, কেতিয়াও মানে বিচৰা নাছিলোঁ জুবিন গাৰ্গক ইমান সোনকালে হেৰাম বুলি, কেতিয়াও ভবা নাছিলোঁ। ভাবিছিলোঁ বহুত তেওঁ আৰু আমাৰ মাজত নতুন নতুন কাম দিব, নতুন কিমান ধুনীয়াকৈ চিনেমাখন কৰি আছিলে ন, এখন চিনেমা যে কৰি আছিলে শুনি আছিলোঁ ন। এনেকুৱা হ'ব নালাগিছিল। কেনেকুৱা ভগৱানটো, মানে একদম মানে কিমান মানুহ আছে, বয়সস্থ মানুহ কিমান বিচনাত পৰি আছে, কিমান হৈ আছে, সিহঁতক মানে ইমান কষ্ট দি ৰাখি আছে। আৰু এই মানুহজন যি মানে ইমান ভাল কাম কৰি কাক মানে যোনে সহায় হাত মেলিছে, শুনামতে দেখা নাই, তেওঁকে সহায় কৰিছে হেনো। সঁচাকৈ সাগৰৰ দৰে মন বুলি যে কয়, জুবিন গাৰ্গক সকলোৱে কৈছিলে ন, সাগৰৰ দৰে মন, বিশাল মনৰ মানুহ এজন। আৰু এই সাগৰৰ দৰে বিশাল মনৰ মানুহজন সঁচাকৈ সাগৰতেই মিলি গ'ল। বিশ্বাস কৰিব, সঁচাকৈ এতিয়াও বিশ্বাস নহয়, এনেকুৱা লাগে। নিউজবোৰ থাকিলে আছে নেকি কিবা কথাত, মানে কিবা এটা, কিয়নো এনেকুৱা হ'ল বুজিব সঁচাকৈ। মানে মোৰ কিন্তু এটা কথা সঁচাকৈ, মোৰ এটা কথাই বাৰে বাৰে মনত যে দেউতাকৰ কি হ'ব, দেউতাকটো কেনেকৈ সহ্য কৰিব এইবোৰ কথা, কাৰণ সকলোকে হেৰালে ন তেওঁ।